নমস্কাৰ বন্ধুসকল আৰু শুনি আছে আপোনালোকে মন যায় এফএমত RJ জিয়াৰ সৈতে হেঁপাহৰ জুলুঙাৰে। আৰু বন্ধুসকল আজিনো হেঁপাহৰ জুলুঙাত কি বিশেষ আছে আহকচোন চাওক। আৰু আজি মই মোৰ মৰমৰ বাই এজনীয়ে লিখা দীপান্বিতা বাই লিখা এটা কবিতা আপোনালোকৰ আগত আবৃত্তি কৰিবলৈ ওলাইছোঁ। আৰু কবিতাটিৰ নাম বিষণ্ণ। চাওকচোন কেনেকুৱা পায়। যিমান বাকী আছিল ক'ব বুকু ফালি উদঙাই দিলোঁ, এতিয়াতো আৰু একো বাকী নাই। এবুকু আকুলতাৰে তৃপ্তিৰ বাসনাত বুকু ভৰি তই মোৰ। পুৱাৰ পৰা গধূলি মাথো তোমাৰে অপেক্ষাত মোৰ প্ৰেমৰ বালিখন এটি নদীৰ সোঁতে উটুৱাই দিলে জানা। সঁচাই আজি বৰ নিৰূপায়, বৰ নিৰূপায়। এতিয়া মাথো মোৰ প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত পাৰ হয় সৌ কল্পনাৰ সাগৰত। তোমাৰে কথাকে ভাবি হয়তো তুমি এদিন আহিবা তুমি মোৰ উৰুষা পজাত মোৰ সদায় সপোন বাস্তৱ কৰিবলৈ। হয়তো তুমি এদিন আহিবা। ৱেল গাইজ, ধন্যবাদ। আজি এইখিনিয়ে আছিলে। অহা সপ্তাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই RJ জিয়া ইবাৰতে বিদায় লৈছোঁ। ধন্যবাদ। যেতিয়া তোমাক দেখো